হে গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু পোনপ্ৰথমে শুভেচ্ছা যাচিছোঁ আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ 2024। আৰু এই কিছু কাপোৰ চিলাই মেলি ৰেডি কৰিলোঁ, কাইলৈ দিব লাগিব। আজি হৈছে 1 তাৰিখ আৰু কাইলৈ 2 তাৰিখ দিব লাগিব। এইযোৰ ৰেডি কৰিলোঁ আৰু এইযোৰ ৰেডি কৰি থৈছোঁ। এইটো ব্লাউজৰ পিচ ৰেডি হোৱা নাই আৰু এইখন চাদৰো ৰেডি হৈ গ'ল, চিলাই দহি কৰিবলৈ বাকী আছে। আৰু এইযোৰ কাপোৰো চিলাই মেলি পটি লগাই ঠিক কৰি থৈছোঁ, কিন্তু দহি কৰিব আছে। আৰু এইযোৰ ৰেডি কৰা হোৱা নাই, এইখিনি চিলাবলৈ বাকী আছে। চাদৰ কাপোৰ এযোৰ, মেখেলা এখন আৰু চাদৰখন চিলাবলৈ বাকী আছে। বাকীখিনি প্ৰায় ৰেডি হৈ গৈছে, তাকে বোলো আপোনালোকক অলপ দেখুৱালোঁ। আৰু এইযোৰ কাপোৰযোৰ এনেই অলপ ট্ৰাই কৰি দেখুৱাই দিলোঁ আপোনালোকক। কাইলৈ যিহেতু দিবই লাগিব, তাৰ বাবে অকণমান ভিডিঅ' কৰি ৰাখি থৈছোঁ স্মৃতি হিচাপে। আৰু এইযোৰ কাপোৰ কৰি আছোঁ, এইযোৰ দেখিছেনে কেনেকুৱা লাগিছে বাৰু জনাবলৈ নাপাহৰিব। কাপোৰযোৰ বেবী পিংকত হয়, মিক্স পাট, হেভিটো নহয় বাৰু, অকণমান ল'টোৱে হয়। তথাপিও মানে কাপোৰটো ইমান বেয়া নহয় আৰু কৰি ভালেই লাগিছে। আৰু দেখাটো মই ধুনীয়া দেখিছোঁ, আপোনালোকে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু মাজে মাজে মই এনেকৈ মণিগুটি দি দিছোঁ, ক্ৰছ চিলাইটো কৰিছোঁ।